হয় ভাই লোক জুবিন গাৰ্গে ডাইৰেক্ট কৰা এখন জনপ্ৰিয় অসমীয়া চিনেমা নামটো কি তো নামটো হ'ল ৰৈ ৰৈ বিনালে হয়তো এইখন চিনেমা বহুতেই চোৱাই নাই ভাই লোক তো বাট ভাই লোক তাৰ আগতে চাই লওক এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি হেইয়া ৰৈ ৰৈ বিনালে সঁচাকৈ ভাল গাইছেনে ছাৰ আপুনি যদি ভাল বুলি কৈছে তাক ভালকৈ গোৱাব লাগিব যা যা মোৰ প্ৰেমৰ এনিমি তইতো নাজান এইটোই নোৱান প্ৰিয় আজি কাক ক'ত ভালে এইটোৱে আছিলে মানে কি ৰৈ ৰৈ বিনালে নামৰ চিনেমাখনৰ কিছু মুহূৰ্ত মানে দিছ ৱাজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰৈ ৰৈ বিনালে তো যি কি নহওক ভাই লওক দেখিলে আৰু এইটোৱে আছিলে মানে কি ছটা মোটা ট্ৰেইলাৰ ৰৈ ৰৈ বিনালে নামৰ চিনেমাখনৰ এটা ছটা মোটা ট্ৰেইলাৰ তো বাকী বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ কিছু হেইয়া ডিটেইলছ মানে এই চিনেমাখনৰ ডাইৰেক্টৰ কোন হয় তাৰপিছত মানে কি ৰাইটাৰ কোন এণ্ড ষ্টাৰিং কোনে কৰিছে এণ্ড টপ কাষ্টাৰ কোন তো বলক চাই লওক এভৰিথিং দ্য ডিটেইলছ অফ দ্য মুভি হেইয়া ৰৈ ৰৈ বিনালে বলক চাই লওক তো এই চিনেমাখনত যদি আপুনি ডিটেইলছ চায় তো ডিটেইলছত দেখিব আপুনি কাণ্ট্ৰি অফ অৰিজিন হ'ল ইণ্ডিয়া ভাই লওক কাণ্ট্ৰি অফ অৰিজিন ইণ্ডিয়া লেংগুৱেজ হ'ল এছামিছ এণ্ড আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল মানে কি এইখন চিনেমা ক'ত কৰিছিল চাই লওক তো কৰিছিল এইখন চিনেমা ফিল্মিং লোকেশ্যন হ'ল আপোনাৰ কলম্বো ৱেষ্টাৰ্ণ প্ৰভিন্স এণ্ড তাৰপিছত আছে আপোনাৰ মানে কি শ্ৰীলংকাত ভাই লওক ফিল্মিং লোকেশ্যন এইবিলাক কলম্বো ৱেষ্টাৰ্ণ প্ৰভিন্স এণ্ড শ্ৰীলংকা ফিল্মিং লোকেশ্যন তাৰপিছত আছে আপোনাৰ প্ৰডাকশ্যন কোম্পানী হ'ল আপোনাৰ কোন কোম্পানীয়ে প্ৰডাকশ্যন কৰিছে এইখন চিনেমা আপোনাৰ এয়া ক্ৰিয়েশ্যন তাৰপিছত জিল ক্ৰিয়েশ্যন আছে এনকে প্ৰডাকশ্যন হয়তো আপোনাৰ ডাইৰেক্টৰ কোন হয় তো ডাইৰেক্টৰ হ'ল জুবিন গাৰ্গ এইখন চিনেমাৰ আপোনাৰ ডাইৰেক্টৰ হ'ল জুবিন গাৰ্গ ৰাইটাৰ হ'ল আপোনাৰ জুবিন গাৰ্গ মানে জুবিন গাৰ্গ যি কি নহওক এইখন চিনেমাৰ যদি কাষ্টিং নহয় আপোনাৰ ষ্টাৰিং যদি চাই এইখন চিনেমাৰ ষ্টাৰিং কৰিছে আপোনাৰ জুবিন গাৰ্গ আচুৰ্য বৰপাত্ৰ ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিছ ছিংগাৰ আচুৰ্য বৰপাত্ৰ এণ্ড তাৰপিছত আছে নীল আকাশ ই এজন অসমীয়া জনপ্ৰিয় অসমীয়া গায়ক মানে ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিছ ছিংগাৰ নীল আকাশ